সন্মানীয় মোৰ সাংবাদিক বন্ধুসকল আৰু লগতে মোৰ সতীৰ্থ ওদালগুৰি ডিষ্ট্ৰিক্ট XNDB ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ সমূহ সদস্যবৃন্দ প্ৰথমে মই মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। আজি আপোনালোকক ইয়ালৈ মাতি অনাৰ কাৰণটো হৈছে যোৱা পৰহি বিশেষকৈ ইলেক্ট্ৰনিক মিডিয়াত এটা কথা খুব ভাইৰেল হৈ আছে, যিটো কথা আমাৰ BTRৰ ডেপুটি চিফ মিষ্টাৰ গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ এটা ভাষ্য লৈ সেইটোক লৈ আজি আমি ওদালগুৰি XNDB ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ পৰা কিছু কথা ক'বলৈ আমি আপোনালোকক ইয়ালৈ মাতি আনিছোঁ। কথাটো হ'ল যে তেওঁ যিটো কথা কৈছিলে একচুৱেলি আমাৰ XNDB কিছু সতীৰ্থৰ অলপ হয়তো বুজাত বা শুনাত তেওঁলোকে ভুল কৰিছে আৰু সেইটোকে লৈয়ে আজি পৰ্যন্ত যেনেকুৱা এটা ইলেক্ট্ৰনিক মিডিয়াত চৰ্চা হৈ আছে, সেইটো এটা আমি আজি অনুভৱ কৰিছোঁ যে খুব নিজকে যিহেতু সুদীৰ্ঘ 34টা বছৰ সংগ্ৰাম কৰি আজি ধৰক 2020 চনৰ 27 জানুৱাৰীত যিটো আমাৰ চুক্তি হোৱাৰ পিছত আজি এটা শান্তিপ্ৰিয় ধৰক আমাৰ এই অঞ্চলত চলি আছে। আকৌ আমি দেখিবলৈ পাইছোঁ আমাৰ মাজতে যিটো এটা উৰি আজি চলি আছে, ইলেক্ট্ৰনিক মিডিয়াই হওক বা অন্যান্য ইউটিউবতে হওক আমি দেখিবলৈ পাইছোঁ। এতিয়া আমি ভাবিছোঁ যাতে এইবোৰ আমাৰ মাজত এটা সমিল মিলেৰে আলোচনাৰ মাজেৰে আহি যাতে কথাবোৰ যদি আমি আলোচনাত বহোঁ বা আলোচনা কৰোঁ, হয়তো এনেকুৱা কিছুমান ভুল বুজাবুজিবোৰ নিশ্চয় দূৰ হ'ব। আৰু তাকে আমি আশা কৰোঁ আৰু অনুৰোধ কৰোঁ যে ওদালগুৰি XNDB ৱেলফেয়াৰ এছ'চিয়েশ্যন জানানে, যিহেতু ইমান ওপৰলৈ এইবোৰ কথা নিনি আমাৰ মাজত যিহেতু আমি কোনো বেলেগ নহয়, আমি এটা সময়ত একেটা সংগঠনেৰে আমি একোজন সদস্য আছিলোঁ আৰু যিজনে যিটো কথা কৈছিলে আমাৰ সন্মানীয় ডেপুটি চিফ, তেওঁ এজন NDFBৰ ফাউণ্ডাৰ আছিল। সুদীৰ্ঘ বছৰ তেওঁ সংগ্ৰাম কৰিছিল আৰু সুদীৰ্ঘ বছৰ তেওঁ এটা বৃহৎ দায়িত্ব লৈ এই সংগঠনটোৰ লগতে বড়ো জাতিটোক তেওঁ চলাই লৈ গৈছিল। গতিকে তেওঁৰ ওপৰত আজি এনেকুৱা কিছুমান অযথা মন্তব্য ৰখাটো আমি সঠিক বুলি ভাবা নাই আৰু সেইটো সঠিক নহয়। গতিকে আশা কৰোঁ আমাৰ যিসকল XNDB আমাৰ বন্ধুবিলাক আছে, তেওঁলোকে এতিয়াও কিছুমান আবুল তাবুল কথা আমি কোৱা আমি দেখিছোঁ। কাৰণ আমি এইটোৱে অনুৰোধ কৰোঁ, ওদালগুৰি XNDB ৱেলফেয়াৰ এছ'চিয়েশ্যন জানানে বা হয়, তেওঁলোকে যাতে এইবোৰ কথা আৰু তেনেকুৱা আবুল তাবুল কথা নকয়, এটা পজিটিভ লাইনত যদি তেওঁলোকে কথাখিনি কৈ ফেলে বা আমি সকলো মানুহক এটা ভাল মেছেজ দি ফেলে যাতে আমি ভৱিষ্যত আমাৰ যিবোৰ কৰিবলগীয়া কাম আছে আমি সেইবোৰ যাতে আমি কৰিবলৈ এটা পৰিৱেশ দিওঁ আমাৰ লিডাৰসকলক। আৰু যদি আমাৰ মাজতে যদি আমি এনেকুৱা কিছুমান নোহোৱা নুবুজা আমি যদি কথা কৈ থাকোঁ, হয়তো পিছলৈ এইবোৰ বস্তু হয়তো আমাৰ মাজত এটা ডিভাইডৰ সৃষ্টি কৰিব, আমাৰ মাজতে এটা উৰিয়াউৰিৰ সৃষ্টি কৰিব। আৰু এইবোৰ বস্তুক যদি আমি সমাধান কৰিবলৈ যাওঁ, আমি নিশ্চয় পজিটিভ লাইনত আমি কিছুমান কথা আমি ভাবিব লাগিব, আমি চিন্তা কৰিব লাগিব। কাৰণ আজি চৰকাৰখন গঠন হোৱাৰ প্ৰায় 8 মাহমানহে হৈছে। গতিকে 8 মাহত আমাৰ সকলো কাম বা কোনো এখন চৰকাৰে সকলো কাম সমাধান কৰাটো ইমান সম্ভৱ নহয়। গতিকে আমি চাব লাগিব, গতিকে আমি সময় দিব লাগিব
আৰু আমাৰ যিটো এটা সমস্যাৰ কথা কৈ আছে যে এক্স এনডিবি সকলৰ যিটো সমস্যাৰ কথা হৈছে এইবোৰো নিশ্চয় আস্তে আস্তে বা লাহে লাহে সমাধান নিশ্চয় হ'ব কাৰণ অলৰেডি সিদিনা আমাৰ সন্মানীয় চিফ ডাঙৰীয়া তেখেতেও কৈছে যে আমি এক্স এনডিবিৰ যিবিলাক সমস্যা আছিল কেছ উইথড্ৰ হওক বা কোনোবাই পোৱা নাই কোনোবাই পাইছে বা কিমানখিনি পাব লগা আছে এইবিলাক কথা তেওঁ কৈছিল যে আমি এইবিলাকৰ কাৰণে আমি অলৰেডি আমি গভৰ্ণমেণ্টৰ লগত আমি ডিছকাছ কৰি আছোঁ আলোচনা কৰি আছোঁ আৰু অতি সোনকালে যিবিলাকে পোৱা নাই যিলোকে পাব লগা আছে তেওঁলোকেও নিশ্চয় পাব গতিকে কোনো এজন বাদ পৰি নাযায় সেয়েহে আমি আশা ৰাখিছোঁ সন্মানীয় চিফ ডাঙৰীয়াৰ যিটো ভাষ্য আৰু আমাৰ ডেপুটি চিফ গোবিন্দ ছাৰৰ যিটো ভাষ্য আমি নিশ্চয় তেওঁলোকৰ ওপৰত আমি আশা ৰাখিছোঁ ভৰসা ৰাখিছোঁ তেওঁলোকে নিশ্চয় আহি থকা দিনবোৰত আমাৰ এক্স এনডিবি সকলৰ যিমানখিনি সমস্যা বা খালি এই টকা 4 লাখটো লৈ নহয় ইয়াৰ ভিতৰতো যে যেনিবা আমাৰ কিছুমান কি কয় আপোনাৰ চাকৰিৰ ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰত আমাৰ যিটো এগ্ৰিমেণ্টত লিখা আছে এইবোৰো হয়তো সময়ত তেওঁলোকে নিশ্চয় সমাধান কৰিব আমি আশা ৰাখিছোঁ আৰু আশা ৰাখিছোঁ যেহেতু আমি পৰিৱৰ্তন বিচাৰিছিলোঁ আৰু পৰিৱৰ্তন বিচাৰি আমি যোৱা ইলেকশ্যনত আমি সকলো এক্স এনডিবিয়ে আমি প্ৰায় পৰিৱৰ্তনৰ ঢৌত আমি ওলাই আহিছিলোঁ আৰু সেই মৰ্মে আমি আমাৰ যিটো এক্স এনডিবিৰ যিটো উদ্দেশ্য সেই উদ্দেশ্যটো আমাৰ ছাৰহঁতে নিশ্চয় কৰিব আৰু কৰিব লাগিব আৰু যদিও তেওঁলোকে ইয়াক অৱজ্ঞা কৰে তেতিয়া নিশ্চয় আমি তেওঁলোকক আমাৰ ফালৰ পৰা তেওঁলোকক কিছুমান আমি ধৰক আলোচনাৰ মাজেৰে এইবোৰ আমি হয়তো দাবী জনাবৰ কাৰণে আমি নিশ্চয় আমি সুবিধা এটা পাম আৰু যিবোৰ আজি নোহোৱা নোপোজা কিছুমান কথা আছে সেইটো মই পুনৰাই ক'ম যে খুব আমাৰ মাজত এটা দুৰ্ভাগ্যজনক অৱস্থা হৈছে আজি গোবিন্দ ছাৰক যিবোৰ কথা আজি আমাৰ এক্স এনডিবিবিলাক কৈ আছে একচুৱেলি সেই কোৱা মানুহজনে বা কোৱা কেইজনে তেওঁৰ ওপৰত এইখিনি কথা কোৱাৰ কিমান যোগ্য আছে হয়তো তেওঁ নিজে নাজানে কাৰণ গোবিন্দ ছাৰ আমি জনাত তেওঁ এজন শিক্ষক আছিল আৰু শিক্ষক বাদ দি তেওঁ বড়ো জাতিৰ কাৰণে সংগ্ৰাম কৰিছিল আৰু আজি যিখিনি মানুহে কৈ আছে সেই কেইজন মানুহে কিমান বছৰ তেওঁলোকে সংগ্ৰাম কৰিছিল আৰু কিমান তেওঁলোকে কষ্ট লৈছিল আৰু বড়ো জাতিৰ হৈ তেওঁলোকে কিমান কাম কৰিছিল আমাৰ মাজত এটা মানে এটা ডাউট হয় আৰু আজি আমি যিমানখিনি দেখিছোঁ যিখিনি মানুহে হয়তো খুব কম সময়হে তেওঁলোকে এটা সংগঠনত যোগদান কৰি সংগঠনৰ এটা নাম লৈ তেওঁলোকে সংগ্ৰামত ওলাই আহিছিল আৰু সেইখিনি মানুহেহে আজি আমি বিশেষ কৰি কিছুমান আবুল তাবুল কথা আমি কৈ থকা আমি দেখিছিলোঁ আৰু যিজনে যিটো কথা কৈছিলে আমাৰ সন্মানীয় ডেপুটি চিফ তেওঁ এজন এনডিএফবিৰ ফাউণ্ডাৰ আছিল সুদীৰ্ঘ বছৰ তেওঁ সংগ্ৰাম কৰিছিল আৰু সুদীৰ্ঘ বছৰ তেওঁ এটা বৃহৎ দায়িত্ব লৈ এই সংগঠনটোৰ লগতে বড়ো জাতিটোক তেওঁ চলাই লৈ গৈছিল গতিকে তেওঁৰ ওপৰত আজি এনেকুৱা কিছুমান মানে অযথা মন্তব্য ৰখাটো আমি সঠিক বুলি ভাবা নাই আৰু সেইটো সঠিক নহয় গতিকে আশা কৰোঁ আমাৰ যিসকল এক্স এনডিবি আমাৰ বন্ধুবিলাক আছে তেওঁলোকে এতিয়াও কিছুমান আবুল তাবুল কথা আমি কোৱা আমি দেখিছোঁ কাৰণ আমি এইটোৱে অনুৰোধ কৰোঁ ওদালগুৰি এক্স এনডিবি ৱেলফেয়াৰ এছ'চিয়েশ্যন জানানে বা হয় তেওঁলোকে যাতে এইবোৰ কথা আৰু তেনেকুৱা আবুল তাবুল কথা নকয় এটা পজিটিভ লাইনত যদি তেওঁলোকে কথাখিনি কৈ ফেলে বা আমি সকলো মানুহক এটা ভাল মেছেজ দি ফেলে যাতে আমি ভৱিষ্যত আমাৰ যিবোৰ কৰিবলগীয়া কাম আছে আমি সেইবোৰ যাতে আমি কৰিবলৈ এটা পৰিৱেশ দিওঁ আমাৰ লিডাৰসকলক আৰু যদি আমাৰ মাজতে যদি আমি এনেকুৱা কিছুমান নোহোৱা নুবুজা আমি যদি কথা কৈ থাকোঁ হয়তো পিছলৈ এইবোৰ বস্তু হয়তো আমাৰ মাজত এটা
ডিভাইডৰ সৃষ্টি কৰিব আমাৰ মাজতে এটা উৰিয়াউৰি সৃষ্টি কৰিব আৰু এইবোৰ বস্তুক যদি আমি সমাধান কৰিবলৈ যাওঁ আমি নিশ্চয় পজিটিভ লাইনত আমি কিছুমান কথা আমি ভাবিব লাগিব আমি চিন্তা কৰিব লাগিব কাৰণ আজি চৰকাৰখন গঠন হোৱাৰ প্ৰায় 8 মাহমানহে হৈছে গতিকে 8 মাহত আমাৰ সকলো কাম বা কোনো এখন চৰকাৰে সকলো কাম সমাধান কৰাটো ইমান সম্ভৱ নহয় গতিকে আমি চাব লাগিব গতিকে আমি সময় দিব লাগিব আৰু আমাৰ যেটো এটা সমস্যাৰ কথা কৈ আছে যে এক্স এনডিবি সকলৰ যেটো সমস্যাৰ কথা হৈছে এইবোৰো নিশ্চয় আস্তে আস্তে বা লাহে লাহে সমাধান নিশ্চয় হ'ব কাৰণ অলৰেডি হিদিনা আমাৰ সন্মানীয় চিফ ডাঙৰীয়া তেখেতেও কৈছে যে আমি এক্স এনডিবিৰ যিবিলাক সমস্যা আছিল কেছ উইথড্ৰ হওক বা কোনোবাই পোৱা নাই কোনোবাই পাইছে বা কিমানখিনি পাব লগা আছে এইবিলাক কথা তেওঁ কৈছিল যে আমি এইবিলাকৰ কাৰণে আমি অলৰেডি আমি গভৰ্ণমেণ্টৰ লগত আমি ডিসকাস কৰি আছো আলোচনা কৰি আছো আৰু অতি সোনকালে যিবিলাকে পোৱা নাই बिथांमोननि कमेन्टखौ नायनानै नोंथाङा सानगोन नामा जे बिथांमोना एनडिएफबिनि नामखौ मिसइउज खालामदों बा बिदि खालामजाथावामोन होननानै एनडिएफबिनि नामखौ लानानै मेबि पार्सनेल भिउसफोरसो जागौमोन बेखौनो नों सानो नामा एक्चुअली बेखौ जुदि मोजाङै जुदि जों बेखौ नायोब्ला हयতো बिथांमोननि बेकग्राउन्डआव सोरबा जों थानाय बायदि मोनो सोरनिबा पुरुषलानाव हयতো बिथांमोना बेबायदि मोनसे बुंनो बा बेबायदि मोनसे माने खालामनो खाबु मोनदों बादि जों मोनो बे एकेबारे माने नङाबो बुंजाया मानो होनब्ला बिथांमोना जेतु थांनाय इलेक्शनावबो बहुत खोथा बुंदोंमोन किन्तु बिथांमोननि इलेक्शनाव जितु डायलग होदोंमोन सोर साबेसे दिनै जोंनि बर' रायजो राजा गेजेराव जेनेबा बिथांमोननि खोथाखौ लादों जेनेबा जिहेतु बै समाव जोंनि बिटिआर ओनसोलाव सारा बिटिआर ओनसोलावनो जोंनि बर'फ्रा मोनसे गोदान सरकार नांगौ जोंनो सोलायनांगौ होननानै जिहेतु मोनसे धौ फैदोंमोन आरो बे धौआवनो बिथांमोना जायहा जोंनि माने मा होनो नांनायनि पिरियडआव बिथांमोना जायफ्रा जोंखौ बहुत माने मा होदोंमोन बिसोर माने जोंखौ हेंथा होदोंमोन दा बै बिथांमोननि जों बिसोर लोगो जानानै जोंनि एगेन्स्टआव बिथांमोना जिहेतु बहुत बायदिसिना खोथा बुंदोंमोन गतिके बेनि फारसेथिं नायोब्ला निश्चय बिथांमोना जेनेबा नामके आसखा एक्स एनडिबि लानानै बा एनडिबिनि नाम लानानै हयतो बिथांमोना बेबायदि सोरनिबा पुरुषनावसो हयतो बिथांमोना बेबायदि खोथाफोर बुंनो बायदि माने साननो गोनां जायो आरो माने तारमाने नैबे उपनिर्वाचनखौ लाना राजनीतिक षড়यन्त्र सोलिदों बे निश्चय बेहाय थाखागोन पलिटिकेलि हिसाबै गैयाबो बुंजाया पलिटिकेलि निश्चय बेहाय माबा मोनसे हाबना दङ आरो जि कारनाव बिसोर माने जिखुनु माबावनो बिसोर माने पजिटिभ लाइनजों नायालासेनो मेक्सिमाम बिथांमोननि जितु कमेन्ट बिथांमोननि जितु बुंनाय बांसिनानो नेगेटिभ बिथांमोननि थाखायथ' जे दिनै जेबोनो जायाखै जेबोनो मावनो हायाखै आरो बिथांमोना आरो मोनसे खोथा बुंबाय थादों जे जितु एकट जादों बे एकटआनो माने बिथांमोननि थाखाय एकदम माने नंथारि बेहाय जेबो गैयि गतिके बेहाय निश्चय पलिटिकेलि मोनसे माबा थागोन सोरबा बिथांनि बेगाव निश्चय पलिटिकेलि सोरबा बेग थानायखाय मेक्सिमाम बिथांमोननि जितु कमेन्ट बिथांमोननि जितु बुंनाय बांसिनानो नेगेटिभ बिथांमोननि थाखायथ' जे दिनै जेबोनो जायाखै जेबोनो मावनो हायाखै आरो बिथांमोना आरो मोनसे खोथा बुंबाय थादों जे जितु एकट जादों बे एकटआनो माने बिथांमोननि थाखाय एकदम माने नंथारि बेहाय जेबो गैयि गतिके बेहाय निश्चय पलिटिकेलि मोनसे माबा थागोन सोरबा बिथांनि बेगाव निश्चय पलिटिकेलि सोरबा बेग थानायखायथ' बिथांमोना दिनै इसिबांसिम जेनेबा बुंनो हादों होननानै आं सानो आरो बिथांमोना बेखौ दाबि खालामबाय होननानै बुंदों दुखु नांनाय बाथ्रायाथ' बुस्थुआ सोरबा सासे बुंबाथ' जानाय नङा
दा जों दिनै मोजां मोननाय आरो दुखु मोननायनि जुदि सोनो नागिरोबा सोरनि फारसे बांसिन जागोन दा सोर मोनाखै एक्चुअलि आरो जायफ्रा हयथ' मोननानैबो आरो मोननो लुबैदों बिथांमोनासो हयथ' बिदि बाथ्राफोरा बुंबाय थादों आरो दा नोंथांमोनाबो मिथियो जे कयेक दिननि सिगाङाव कयेक मासनि सिगाङाव जोंनि जिथु 4 लाख थाखा सरकारनिफ्राय होनाय बे 4 लाख थाखानि चेकखौबो सासे मानसिया बिसिदोंमोन आरो दा बै बिथांखौ एक्चुअलि जों मा बुंगोन हा फारसेथिंनि नायोब्ला बिथाङा जेनेबा थिगानो जों 4 लाख थाखानि नाङाखै मानो नांगौ बे चेकखौ किन्तु बिथांनिया मोनसे माबानो गाज्रि जाबाय बिसियालासे जुदि बे चेकखौ जुदि सन्मान सहकारे जुदि गभर्नमेन्टआव जुदि रिटार्न होयोब्ला बे साबसिन जागौमोन आरो किन्तु बिसिनाय लगे लगे मोनसे सोरखौबा नेग्लेक्ट खालामनाय बायदि जायो बेबायदिबो जादों किन्तु बुंनो थांबा बैनि बाथ्रायाबो थार आरो फारसेथिं माने गभर्नमेन्टनि नोजोराव बा आयेननि नोजोराव बिथांमोना माने दायनिगिरि बे स्टाइलाव माने बे बुस्थुआ थांदों आरो